close till I get up. Time is barely on our side. I don't wanna waste what's left. Hi friends, welcome back to my YouTube channel. আপোনালোকে চাই আছে প্ৰিয়াংশ ব্লগ। আজি আহিলো হালকাটনি চাহ বাগিচাৰ সুন্দৰ পৰিৱেশ চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ। দেখিছে মোৰ বেক সাইডে দেখা পাইছে বাগানখনৰ হেউজা পৰিৱেশটো একেবাৰে নিজান হৈ আছে। আপোনালোকক মই এবাৰ গোটেই চাৰিওফালটো দেখুৱাই দিছো। গোটেই চাৰিওফালটো আপোনালোকে দেখিছে যে একদম হেউজীয়া হৈ আছে। মাজে মাজে গছ আছে, বহুত ধুনীয়া লাগিছে। আৰু বাৰিষা আহিলে মই আপোনালোকক দেখাব পাৰিলো হয় এটিকলিৰ দুটিপাত। এতিয়া খৰালিৰ সিজনত বাগান কলম কৰা হয়। সো আপোনালোকক এতিয়া মই এটিকলি দুটিপাতটো ক'ৰবাত আছে যদি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু। মই চাইছো কিন্তু দেখা নাই। বিশেষকৈ বাৰিষা দিনত আহিলেহে এটিকলি দুটিপাত ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। ধুনীয়া হৈ থাকে, তেতিয়া কোমলীয়া হৈ থাকে। আৰু এতিয়া খৰালিৰ সিজন কাৰণে অলপ দিগদাৰ হৈছে দেখাবলৈ। তথাপিও মই আপোনালোকৰ বাগানখনৰ চাৰিওফালৰ সৌন্দৰ্যটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। হালকাটনি চাহ বাগিচা। আৰু দুজন ভাইটি আহিছে ফুৰিবলৈ। এজন হৈছে নিশ্চিত কুমাৰ ডেকা আৰু এজন জয়দীপ পল। নিশ্চিত একচুৱেলি ইয়াৰে হয়, সি হালকাটনিয়ে থাকে। তাৰ লগতে আচলতে ফুৰিবলৈ আহিলোঁ, তাৰ চিনাকি যেতিয়া। মোৰ বেক চাইডে দেখা পাইছে দুজন বগা টি চাৰ্ট পিন্ধাজন নিশ্চিত ডেকা। হাই ফ্ৰেণ্ডছ, আজি হঠাতে আমাৰ ইয়াত হালকাটনিত উপস্থিত হ'ল আমাৰ হুনমইন দা। আৰু হুনমইন দা এটা সৰু ভিডিঅ' এটা বনাইছে ইউটিউব চেনেলত। তেওঁৰ নিজৰ চেনেল আছে ইউটিউব প্ৰিয়াংকুছ ব্লগ বুলি। চ' তেওঁক মৰম কৰিব আৰু খুব সোনকালে ছাবস্ক্ৰাইব লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। থেংক ইউ। আৰু লগতে আছে জয়দীপ। ভাল পায় তেন্তে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আমি এই তিনিজনে আজি আহিলোঁ হালকাটনি বাগান ফুৰিবলৈ। একচুৱেলি নিশ্চিতৰ লগতে আহিলোঁ, সি ইয়াতে থাকে যেতিয়া তাৰ লগতে আহিলোঁ। আগতে কেইবাবাৰ আহিছোঁ বাৰু, কিন্তু বাগানৰ ভিতৰলৈ সোমোৱা নাই। আজি সোমাইছোঁ ভিতৰলৈ। চ' আজি তেন্তে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে আজি এৰিছোঁ ইমানতে। টাটা, বাই বাই, জয় আই।